হেল্ল' এভৰিৱান, আজি এযোৰ ধুনীয়া কাপোৰ উলিয়াই লৈছোঁ পিন্ধিবলৈ। আৰু এইযোৰ মাৰ বিয়াতে দিয়া কাপোৰ আৰু বহুত মৰমৰ মাৰ। আৰু এইযোৰ কমেও 28 বছৰমান হৈছে কাপোৰযোৰৰ। মই ভাবিছোঁ আজি পিন্ধি পেলাই ফটো একপি উঠোঁ, আৰু মাও ঘৰত নাই। আৰু এইযোৰ কাপোৰ দেখাবলগীয়া আছিল আপোনালোকক। এইযোৰ মই বনাইছিলোঁ, আৰু ইয়াৰে মই হোৱাইট কালাৰত এযোৰ বনাইছিলোঁ। আপোনালোকক ইয়াৰে ভিডিঅ' দিয়া আছে বাৰু, সেইকাৰণে মই এইযোৰ বনাওঁতে ভিডিঅ'টো দিয়া নগ'ল। আৰু এইযোৰ মোক অৰ্ডাৰ দিছিলে, অৰ্ডাৰৰ কাপোৰ হয়। আৰু এইযোৰ কমপ্লিট হৈ গ'ল বনাই। আৰু এইযোৰ আপোনালোকক এতিয়া দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। এইযোৰ বেবী পিংক কালাৰ, আৰু মোবাইলত কালাৰটো ইমান ভালদৰে ধৰিব নোৱাৰে যিহেতু বেছি ডাঠ লাগিছে কালাৰটো। তো এইযোৰ বেবী পিংকে হয়। আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন কাপোৰযোৰ। আৰু ইয়াৰে মেখেলাখন চিলোৱা হোৱা নাই। আৰু এইযোৰ এখন মেখেলা, ব্লাউজৰ পিচটোত মই ফুলৰ ডিজাইন নিদিলোঁ, কাৰণ তেওঁলোকে মানা কৰি দিছিল দিবলৈ। চিম্পলকৈ ৰাখিব দিছিলে ব্লাউজটো। আৰু ইয়াৰে মেখেলাখন এখন কেনেকুৱা লাগিছে জনাবচোন। আৰু এতিয়া যাওঁ, সেইযোৰ কাপোৰ পিন্ধি আহোঁ আৰু আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে জনাব। আৰু